নমস্কাৰ, আসসালামু আলাইকুম। মই ফাৰহান আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। প্ৰশাসনিক বিষয়া নুপুৰ বৰাৰ কথা আপোনালোকৰ মনত আছেনে? 2020 চনত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এছিএছ বিষয়া হিচাপে চাকৰিত যোগদান কৰিছিল নুপুৰ বৰাই। আৰু শেহতীয়াকৈ এই বছৰে তেওঁ এটা ডাঙৰ দুৰ্নীতিত লিপ্ত হৈ তেওঁ জেললৈ যাবলগীয়া হৈছিল। আপোনালোকৰ সকলোৰে নিশ্চয় মনত আছে। আজি কেইমাহমানৰ আগতে প্ৰায় 1.5-2 কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। মুখ্যমন্ত্ৰীয়ে নিজে সংবাদ মাধ্যমৰ আগত কৈছিল যে তেওঁ পৰা বহুত টকা তেওঁ অবৈধভাৱে তেওঁ সংগ্ৰহ কৰিছিল দুৰ্নীতি কৰি, আৰু সেই টকাখিনি উদ্ধাৰ কৰিছে বুলি আমি সকলোৱে দেখিছিলোঁ যে নুপুৰ বৰাক লৈ বিভিন্ন বেংকলৈ আৰক্ষী গৈছিল আৰু ট্ৰাংকত টকা উঠাই আনিছিল। সেইগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়া নুপুৰ বৰাই অৱশেষত জামিন পালে। কিমান এটা লাজৰ কথা আপোনালোকে ভাবক। কালি সংবাদ মাধ্যমৰ পৰা গম পালোঁ যে নুপুৰ বৰাই গোচৰটো যিগৰাকী অধিবক্তাই লৈছিল আমাৰ সকলোৰে পৰিচিত বিজন মহাজন। গতিকে বিজন মহাজনে সংবাদ মাধ্যমৰ আগত কৈছে যে নুপুৰ বৰাক আৰক্ষীয়ে ৰাতি 8 বজাত গ্ৰেপ্তাৰ কৰিছিল, আৰু BNSSৰ আইন মতে ৰাতি কোনো মহিলাক গ্ৰেপ্তাৰ কৰিবলগীয়া হ'লে পুলিচে প্ৰথম শ্ৰেণীৰ জুডিচিয়েল মেজিষ্ট্ৰেটৰ অনুমতি ল'ব লাগে। অন্যথা সংবিধানৰ যি অনুচ্ছেদ 21 আছে সেই 21 অনুচ্ছেদ উলংঘা কৰা হয়, আৰু সেইটো আৰক্ষীয়ে নকৰিলে। আৰক্ষীয়ে যেতিয়া নুপুৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল তাৰ পূৰ্বে তেওঁলোকে প্ৰথম শ্ৰেণীৰ জুডিচিয়েল মেজিষ্ট্ৰেটৰ অনুমতি নল'লে, আৰু তাৰ পৰিণতি কি হ'ল? নুপুৰ বৰাই এই খুব কম সময়ৰ ভিতৰতে তেওঁ 1.5-2 কোটি টকা আত্মসাৎ কৰি তেওঁ অন্ততঃ 2-3 বছৰ জেল খাব লাগিছিল, ৰঙাঘৰৰ ভাত খাব লাগিছিল, কিন্তু তেওঁ আৰক্ষীৰ ভুলৰ বাবে তেওঁ খুব কম সময়তে জামিন পাবলৈ সক্ষম হ'ল। গতিকে এইটো ইমান ডাঙৰ এটা ভুল আৰক্ষীয়ে কেনেকৈ কৰিব পাৰে? এইটো আৰক্ষীৰ এটা ডাঙৰ বিফলতা হয়নে নহয়? আপোনালোকে মোক কওক। যিগৰাকী বিষয়াৰ দুৰ্নীতিৰে গোটেই অসমত তোলপাৰ লগাইছিল, অসমত এক খলকনিৰ সৃষ্টি কৰিছিল, মুখ্যমন্ত্ৰীয়ে নিজে সংবাদ মাধ্যমৰ আগত এইগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিব বুলি কৈছিল, বাইট দিছিল। সেইগৰাকী মুখ্যমন্ত্ৰীৰ অধীনতে আৰক্ষী আছে, গৃহ বিভাগ আছে। গতিকে অসম আৰক্ষীয়ে ইমান ডাঙৰ এটা ভুল কেনেকৈ কৰিব পাৰে যে মানে এই কামটো যে তেওঁক গ্ৰেপ্তাৰ কৰাৰ আগতে যিটো কাম মানে আইনৰ দিশ তেওঁলোকে উপেক্ষা কেনেকৈ কৰিলে, সেইটোহে বহুত আচৰিত কথা। নুপুৰ বৰাই যদি এনেকৈ দুৰ্নীতিগ্ৰস্ত বিষয়া আইনৰ সুৰুঙাৰে সাৰি যায় তেন্তে কি হ'ব কওক? মানুহৰ আইনৰ ওপৰত বিশ্বাস কেনেকৈ থাকিব? কেনেকৈ মানুহে মানে দুৰ্নীতিৰ বা এই বিষয়বিলাকৰ পৰা আমি হাত সাৰিব পাৰিম? যদি নুপুৰ বৰাই 1.5-2 কোটি টকা আত্মসাৎ কৰি তেওঁ যদি এনেকৈ খুব কম সময়ৰ ভিতৰতে জামিন পায়, তেতিয়া কাইলৈ আৰু প্ৰশাসনিক বিষয়াই চৰকাৰী বিষয়াই দুৰ্নীতি কৰিবলৈ সুবিধা পাব। কাৰণ এইসকল বিষয়াই কঠোৰ শাস্তি পাব লাগে, তেতিয়াহে হয়তো আমাৰ যি দুৰ্নীতি সমাজৰ মানে গোটেই সমগ্ৰ সমাজখনত শিপাই আছে ভাবিব নোৱাৰা ধৰণে, তাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি? এইটো আৰক্ষীৰ ভুল হয়নে নহয় মোক আপোনালোকে কওক। যিগৰাকী বিষয়াই 4-5 বছৰ মাত্ৰ চাকৰি কৰিছিল, 2020 চনত তেওঁ অসম লোক আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ 5 বছৰ চাকৰি কৰি 1.5-2 কোটি টকা তেওঁ আত্মসাৎ কৰিছে, তেতিয়া ভাবক তেওঁ পৰৱৰ্তী সময়ত কিমান কি কৰিলেহেঁতেন। তেনে এগৰাকী বিষয়াক যদি 3-4 বছৰ জেল দিব নোৱাৰে আৰক্ষীয়ে চৰকাৰে, তেন্তে মানুহৰ এই ব্যৱস্থাটোৰ ওপৰত আস্থা নোহোৱা হোৱাটো স্বাভাৱিক। আপোনালোকে এই ক্ষেত্ৰত কি ভাবে মতামত জনাব। এইটো অতি দুখৰ কথা, লাজৰ কথা যে এনেকুৱা এক দুৰ্নীতিগ্ৰস্ত বিষয়া আমাক চলাই আছে, আমাৰ ৰাজ্যখনৰ প্ৰশাসন যন্ত্ৰটো চলাই আছে। গতিকে মই অতি দুখেৰে এই কথাবোৰ কৈছোঁ আজি, যে আৰক্ষীয়ে এই ক্ষেত্ৰত অলপতো গুৰুত্ব দিব লাগিছিল, অলপ সচেতন হ'ব লাগিছিল। এনে এগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াই অন্ততঃ ৰঙাঘৰৰ ভাত কেইবা বছৰ খাব লাগিছিল, তেতিয়া তেওঁ অনুভৱ কৰিলেহেঁতেন যে দুৰ্নীতি কৰাটো কিমান ডাঙৰ পাপ, অন্যায়, অপৰাধ। আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।